নমস্কাৰ ছাত্ৰীসকল, মই শ্ৰী পলাশ ৰাজবংশী। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ এডুকেশ্যন চেনেল টিউচন হাবত কি আনিছোঁ যে চাম এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি। ইয়াৰ আগতে মই ইয়াত দুটা পাৰ্ট দি দিছিলোঁ। আজি মই ইয়াতে পাৰ্ট লৈছোঁ, পাৰ্ট নম্বৰ 3 পাৰ্টটো লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে আগৰ পাৰ্টকেইটা ভালদৰে ষ্টাডি কৰিছা, ভালদৰে চাইছা আৰু আশাৰ গুণবিলাক ভালদৰে বুজি পাইছা। এতিয়া আজি আমি থাৰ্ড পাৰ্টলৈ আহোঁ আৰু ভিডিঅ'টো আৰম্ভ। এতিয়া আমি নেক্সট আমি ইয়াতে এই ভিডিঅ'টিৰ প্ৰথম গণিতলৈ আহোঁ যে আজি মই তোমালোকক কৈ দিম কি কুৱেশ্যন নম্বৰ 11। তো এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট গণিত। অকল মেট্ৰিক কাৰণে নহয়, তোমালোকে যিকোনো এক্সামৰ কাৰণে এইটো কি হয়, খুব ইম্পৰ্টেণ্ট গণিত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিহেতু এই ভিডিঅ' কেইটা আমি বনাই আছোঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। এতিয়া 11 নম্বৰ কুৱেশ্যনটোত কি আছে, মই আগতেও কৈছোঁ আৰু ভিডিঅ'টো কৈছোঁ তোমালোকে হেণ্ডবুকখন লগত ৰাখিবা, কাৰণ মই বৰ্ডত প্ৰশ্নটো লিখিবলৈ অসুবিধা হয়। গতিকে তোমালোকে হেণ্ডবুকখন লগত যোগাৰ কৰি ৰাখিবা আৰু কুৱেশ্যনটো তাতে চাবা। ইয়াত কি কৈছে 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এটা খালৰ এটা পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে। স্তম্ভটোৰ পোনে পোনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষখন কোণ কিমান বুলি কৈছে 60 ডিগ্ৰী। কুৱেশ্যন চাবা কি কৈছে, এটা খালৰ পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে। এটা খালৰ পাৰত এটা টেলিভিছন স্তম্ভ কি আছে, উলম্বভাৱে থিয় হৈ আছে। এই ধৰা খাল এটা আছে, খালটোত কি আছে যে খালটো এটা পাৰত কি আছে, এটা টেলিভিছন স্তম্ভ কি আছে, উলম্বভাৱে থিয় দি আছে। এইটো টেলিভিছন স্তম্ভৰ নামটো কি বুলি ক'লো মই, AB। এইটো টেলিভিছন স্তম্ভটো খুঁটিটো। এতিয়া কি কৈছে, এটা খাল এটা পাৰত থিয় হৈ আছে। এতিয়া কি কৈছে, স্তম্ভৰ পোনে পোনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভ উঠন কোণ 60 ডিগ্ৰী। এটা পাৰত স্তম্ভ, এটা ধৰা খালটো এইটো কিমান আছে, তো C। এইটো উঠন কোণ কিমান কি বুলি কৈছে, তোমাৰ উঠন কোণটো কিমান বুলি কৈছে 60 ডিগ্ৰী। 60 ডিগ্ৰী। তাত কি বুলি কৈছে, স্তম্ভৰ পাদবিন্দুৰ পৰ লগত এই বিন্দু সংযোগী দেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা শীৰ্ষ উঠন কোণ 30 ডিগ্ৰী। এতিয়া কি কৈছে, এই একেডাল দেখাত থকা এটা বিন্দু এই স্তম্ভটোৰ পৰা এই বিন্দুটোৰ পৰা কিমান আছে 20 মিটাৰ দূৰত্ব আন এটা বিন্দু আছে, বি বিন্দু। এখানে ডিসটেন্স CD ডিসটেন্স কিমান 20 মিটাৰ। এই বিন্দুটোৰ পৰা স্তম্ভৰ উঠন কোণ কিমান বুলি কৈছে, আমাক কৈছে এইটো উঠন কোণ কিমান বুলি কৈছে, আমাক 30 ডিগ্ৰী বুলি কৈছে। 30 ডিগ্ৰী এইটো উঠন কোণটো কিমান বুলি কৈছে, আমাক 30 ডিগ্ৰী বুলি কৈছে। এতিয়া আমি উলাব লাগে কি, উঠন কোণ 30 ডিগ্ৰী, স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ নিৰ্ণয় কৰা। স্তম্ভটোৰ উচ্চতা অৰ্থাৎ স্তম্ভটোৰ উচ্চতা AB আৰু খালটোৰ প্ৰস্থ কিমান আছে BC। এইটো আমি উলিয়াব লাগে। কেনেকৈ উলিয়াম, যেহেতু কুৱেশ্যন নম্বৰ 11 আছিল। ধৰা হ'ল আমি ধৰি লওঁ AB ইকুৱেল টু কি আছে, স্তম্ভৰ উচ্চতা। স্তম্ভৰ উচ্চতা ইকুৱেল টু এইটো আমি কুৱেশ্যনত উলিয়াব লাগে। BC আছে কি, BC আছে খালটোৰ প্ৰস্থ। খালটোৰ প্ৰস্থ এইটো আমি উলিয়াব লাগে কুৱেশ্যনত। আৰু কি দি আছে, এই CD এই ডিষ্টেন্সটো মই লিখি থকা নাই, এইটো মই কৈছোঁ ডাইৰেক্ট মই 20 বুলি কৈছোঁ। 20 দিয়া আছে, 20 মিটাৰ। তোমালোকে পৰীক্ষাত একেলগে 20 মিটাৰ ডাইৰেক্ট 20 মিটাৰ লিখিলে হ'ব। এতিয়া কোন কেইটা চাওঁ, কোন কেইটা কি দি আছে, কোন ACB, কোন ACB ধৰিলো থিটাটো কিমান দিয়া আছে 60 ডিগ্ৰী। আৰু কোন কি দিয়া আছে ADB এইটো কিমান দিয়া আছে আমাৰ 30 ডিগ্ৰী হ'ল। এতিয়া আমি কি কৰিম, আমি উলিয়াব লাগে কি BC উলিয়াব লাগে আৰু AB টো আমি উলিয়াব লাগে। আমি এটা কাম কৰোঁ, ফাৰ্ষ্ট টাইম ত্ৰিভুজ ল'ম ABC। এই সমকোণী ত্ৰিভুজটো ল'ম। যে সমকোণী ত্ৰিভুজ নাও সমকোণী ত্ৰিভুজ ABCৰ পৰা কি আছে, আমি কি পাওঁ যে আমি কি আছে এইটো উলিয়াব লাগে, এইটো উলিয়াব লাগে। লম্ব আৰু ভূমি দুয়োটা আমি উলিয়াব লাগে। কৰ্ণ কি আছে AC আছে, লম্ব আৰু ভূমি দুয়োটা আমি উলিয়াব লাগে। গতিকে লম্ব আৰু ভূমিৰ সম্পৰ্ক থকা কি আছে তে লঘু। গতিকে কি আছে 10 চালো ভূগতে লঘু, ইয়াৰ পৰা কি পাম তে লঘু। গতিকে 10
tan theta is equal to লম্ব বাই ভূমি লম্ব কি আছে লম্ব AB ভূমি আছে BC গতি কি হ'ব AB বাই BC গতিকে tan theta মানে কি 60 আছে 60 লিখিম আমি AB মানে আমি নাজানো কিমান আমি AB মানে নাজানো BC মানে কিমান আমি ফিগাৰটো দিয়া না আমি নাজানো tan 60 ভ্যালু কিমান যে tan 60 ভ্যালু কিমান হয় √3 √3 কে থাকি গল কিমান মানে কি গল AB বাই BC এতিয়া AB ইকুয়াল টু কি হ'ব AB BC তে বলে ঘৰত আছে মানে কি নকু আৰু মানে কি হ'ব এটো √3 BC এটো মই ইকুয়েশন নম্বৰ দিলো 1 এটা মই ইকুয়েশন নম্বৰ 1 দিলো এতিয়া মই নেক্সট লৈ আহিছো মই এটা পাৰ্টিশন কৰি লিখিছো এতিয়া আকৌ সমগ্ৰ ত্ৰিভুজ কি আছে A B D ডাঙৰ ত্ৰিভুজটো লৈছো কি হ'ব মই ডাইৰেক্ট ত্ৰিভুজ বুলি লিখিছো সমগ্ৰটো লিখি থকা সমগ্ৰ ত্ৰিভুজ কি আছে A B D পৰা কি আছে ইয়াত আমি কি পাও যে সমগ্ৰ ত্ৰিভুজ ABD ৰ পৰা কি পাও এটো আমি লম্বৰ ভূমি সম্পৰ্কে বলম কি হ'ব গতিকে 10 এটা কোনটো সন্নিহিত কোন 30 মানে কিমান আছে 5 গতিকে আমি কি লিখিম 10 5 is equal to লম্ব বাই ভূমি লম্ব কি আছে AB আৰু ভূমি কি আছে BD গতিকে AB বাই কি হ'ব AB বাই BD 10 5 মানে কি দি আছে আমাৰ 5 মানে আছে আমাৰ 30 গতিকে AB মানে কি হ'ব AB মানে আমি AB লিখিলো ইয়াতে আৰু BD মানে কি আছে BC plus CD BC plus CD 1030 মানে কি হ'ব 1 by √3 1030 ভ্যালু AB মানে AB থাকক এতিয়া এটো তোমালোকে চাবা BC মানে কি পাও তোমালোকে কি কাম কৰি যাবা AB মানে এটা কি √3 BC আছে তো তুমি বহুত কত থবা মানটো বহুত হলে বহুত হলে কৰিব পাৰি নকলে কথা নাই নাকে কৈ থোৱা ভাবি এনেকে কত থৈ দিয়া কি আছে যে 1030 মানে কি পাও আমি 1030 মানে কি পাও √3 BC আমি কি দিম এতে √3 BC লিখি দিও যে BC মানে নাজানো আমি BC মানে BC লিখি দিও কিন্তু CD মানে কি হয় CD মানে কিমান দি আছে CD মানে দি আছে আমাক 20 গলে CD তে আমি কি লিখিম ইয়াতে 20 লিখি দিও হল এতিয়া আমি কি কৰিম এইটো বজপূৰণ কৰিম কি হ'ব তোমালোকে চাবা এটা কি হ'ব √3 এটো √3 গলে এটা 3 হ'ব 3 লিখিম এটো 3 হল BC দেখি গল কিমান BC 1 into this কি হ'ব 1 into কোন গলে এইটো হ'ব কি হ'ব BC plus 20 এটা কি থাকি গল ইয়াতে এটো 3 BC minus BC তো গলে কি হ'ব মাইনাস হ'ব এটা থাকি গল কিমান 20 এটা তোমালোকে চাবা মই নেক্সট কে এটা বাতি দিছো এইটো এই নেক্সট মই এটা বাতি দিছো ইয়াত তাতে ঠাই অসুবিধাৰ কাৰণে মই ইয়াত লিখিছো গতে কি হ'ব 3 BC পৰা 1 BC কে থাকিব কিমান 2 BC is equal to কিমান হ'ব 20 হ'ব এইটো BC দুটো এফালে কি আছে পুরন এফালে গলে কিমান হ'ব হৰণ 20/2 মানে 2 এ 20 কেন যাব 10 টাইমস যাব গতে BC মানে পাই গলো আমি কিমান পালো BC মানে পালো আমি 10 এটো বলে কি পারা BC মানে কি আছে BC মানে খালটোৰ প্ৰস্থ কিমান পালো আমি 10 মিটাৰ এটো হৈ গল এটা ভ্যালু আমাৰ ওলাই গল এবাৰ লাগে কি আমাৰ AB মানে কি আছিল স্তম্ভটোৰ উচ্চতা আমি 1 ইমপ্লাস কৰিম therefore 1 ইমপ্লাস 1 to কি আছিল AB is equal to কি আছিল আমাৰ √3 BC প্ৰথমতে 1 to যি আছে তাকে লিখিছো ইমপ্লাস কৰি পেলাই AB তো থাকক √3 লিখিলো কিন্তু BC মানে কি পালো BC মানে 10 পালো আমি এটা কি লিখি 10 10 টো আগত লিখিলো কি হ'ব 10 √3 মিটাৰ গতে কি পালো আমি এটো কিমান পাই গলো আমি এটা পালো 10 √3 আৰু এটা কিমান পালো 10 মিটাৰ 10 √3 মিটাৰ এইটো তোমালোকৰ সলিউশনটো গতে তোমালোকে ম্যাথছ বিলাক মই আগতে কৈছো যে ম্যাথছ যেটো ভিডিওটো প্লে হৈ আছে যে তোমালোকৰ টুকি ৰাখব অসুবিধা তোমালোকে কি কৰবা স্ক্ৰিনশ্বট মাৰি পেলাই ম্যাথছটো কি কৰবা তোমালোকৰ নোট বহি টুকি ৰাখিবা ওকে ঠিক আছে আৰু তোমালোকে যিমান পাৰা ইমান লগ বন্ধুৰ মাজত আমাৰ ভিডিও বিলাক শেয়াৰ কৰিবা নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'ব আৰু তোমালোকৰ লগ বন্ধু কি হ'ব ইয়াৰ পৰা
এতিয়া আমি নেক্সট গণিতলৈ নেক্সট গণিতত কি আছে যে মই 12 নম্বৰ গণিত বাছি লৈছো এইটো গণিত তোমালোকৰ ইম্পৰ্টেন্ট গণিত এইটো গণিত মই বাছি লোৱাৰ কাৰণটো কি ইয়াতে পতন কোণৰ কথা কৈ আছে তোমালোকে পতন কোণৰ গণিত তেতিয়ালৈ মই দিয়া নাছিলো এতিয়া পতন কোণৰ গণিতটো মই দি দিছো যে কি আছে কোৱেশ্চনটো কি কৈছে 12 নম্বৰ কোৱেশ্চনটো এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী ভালকে মন দিবা কি কৈছে এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা 7 মিটাৰ ওখ অট্টালিকা আছে এটা 7 মিটাৰ ওখ অট্টালিকা আছে মই এটা লিখিলো এইটো নাম দিলো মই AB এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষ উঠন কোণ এটা কেবল স্তম্ভ শীৰ্ষখনটো ওখ হ'ব অলপ এটো কেন বুলি কৈছে 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভ উঠন কোণ বুলি কৈছে এইটো কোণ কৈছে আমাৰ কিমান ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী এটো মানে এটা লাইনটো ড্ৰ কৰিব লাগিব এটো কোণটো কেন বুলি কৈছে 60 ডিগ্ৰী হয় 60 ডিগ্ৰী কৈছে এটো নাম দিছো মই C এটো নাম দিছো মই ইমান D তো নাম দিছো কাটিছে হ'ব P কাটিছে এটো P এটা কি বুলি কৈছে আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী আৰু পতন কোণ এটো পতন কোণ কেন বুলি কৈছে এটো কোণটো পাদৰ পতন কোণ এটো কোণটো কেন বুলি কৈছে এটো কৈছে 45 ডিগ্ৰী 45 ধৰি জয়েন কৰি লাগে এইটো ডায়াগ্ৰামটো হয়তো এতিয়া স্তম্ভটোৰ উচ্চতা অৰ্থাৎ আমি কি কৰিব লাগে CD টো আমি এটা গোটেই CD টো আমি উলিয়াব লাগে হ'ব এটা তোমালোকে চাবা কি আছে এটা কোৱেশ্চন নম্বৰ কিমান 12 কি আছে যে AB টো কি আছে অট্টালিকাটোৰ উচ্চতা AB = অট্টালিকাটোৰ উচ্চতা এটা কোন দিছিল 7 মিটাৰ বুলি কোৱা আছিল 7 মিটাৰ 7 মিটাৰ দিয়া আছিল এটো 7 মিটাৰ হ'ব CD মানে আমাক কি কৈছিল CD মানে কৈছিল এটা আমাক কেবল স্তম্ভ বুলি কৈছিল কেবল স্তম্ভ বুলি ক'লে কথা নাই কেবল স্তম্ভৰ উচ্চতা এটো উচ্চতাটো কি লগ লাগি পেলাই হৈছে এটো CP + PD এটো আমি কি এটো কোৱেশ্চন হয় এটো আমি উলিয়াব লাগে কিন্তু চাবা PD মানে কাৰণ PD তো AB ৰ সমান হ'ব দেই কিন্তু এই PD তো ইয়াতে AB ৰ সমান আমি পিছত লিখিম যেতিয়া মেষ্টৰ কৰোতে আমি AB ৰ সমান আমি লিখি থৈ দিম কাৰণ কি লিখি যাও না লিখি থব পাৰো এটো AB তো যিমান আছে PD তো কেনে হ'ব 7 মিটাৰ হ'ব এটো 7 মিটাৰ যেটো AB 7 এটো কি হ'ব 7 মিটাৰ হ'ব এতিয়া আমি উলিয়াব লাগে কি যে এই যে কেবল স্তম্ভ আছে কেবল স্তম্ভটো উচ্চতা CD তো আমি এটো উলিয়াব লাগে এটা কোন বিলাক চাবা এটো কোনটো কি হ'ব এটো কোনটো যে কোন CAP কোন CAP ধৰিলো তো মই থিটা এটো কিমান দি আছে আমাক এটো দি আছে 60 আৰু কোন এটো কিমান আছে এটো কোনটো কিমান ডিগ্ৰী 45 ডিগ্ৰী এইটো যদি 45 এটা কি আছে BD ৰ সমান্তৰাল কি আছে AP আৰু BD সমান্তৰাল আৰু এইটো কোন এইফালে আছে এইটো কোন এইফালে গতিকে দুটা কোন কি হ'ব একান্তৰ কোন এইটো এইফালে আছে এইটো এইফালে আছে অৰ্থাৎ একান্তৰ কোন অল্টাৰনেট ইন্টেৰিয়ৰ এংগল গতিকে কি হ'ব এইটো 45 এইটো কি হ'ব 45 হ'ব 45 হৈ গ'ল এতিয়া তোমালোকে চাবা আমি ফার্স্ট টাইম নাম ত্রিভুজ আমি কি নাম এটো অ্যাঙ্গেল কি লব আমি অ্যাঙ্গেল লব আমি এটো অ্যাঙ্গেল নাম ADB আমি ADB এটো ধৰিলো আমি 5 এটো কিমান হ'ব 45 ডিগ্ৰী হ'ব নাও ট্রায়াঙ্গেল কি আছে আমি নাম ACP ট্রায়াঙ্গেল সমকোণী ত্ৰিভুজ এতিয়া সমকোণী ত্রিভুজ ACP পৰা কি হ'ব ACP পৰা কি পাম আমি জানি উলাম কি AP ভ্যালুটো উলিয়াম AP ভ্যালুটো আমি উলিয়াবলৈ চেষ্টা কৰিম আৰু আমি CP মানে আমি ৰিলেচন কৰি ৰাখো এটা যে কি আছে এটা লম্ব আৰু ভূমি এই দুটা আমি এটা সম্পৰ্ক আনিব চেষ্টা কৰিম যে কি আছে আমি কি লম যে 10 এটা লম্ব আৰু ভূমি কি হ'ব 10 হ'ব তে লঘু গতি কি হ'ব 10
ধৰিছো কিমান এটো 60 থিটা ধৰিছো গতিকে হ'ব লম্ব বাই ভূমি লম্ব কি আছে এই বৃত্তত CP আছে লম্ব ভূমি আছে AP গতিকে কি হ'ব CP বাই AP tan 60 থিটা ঠাইত কি হ'ব 60 হ'ব CP মানে CP লিখিলো AP মানে AP লিখিলো কাৰণ আমি ভ্যালু বিলাক নাজানো এইটো এনেকৈ লিখিলো tan 60 মানে কিমান tan 60 হ'ল কিমান হয় √3 গতিকে হ'ব এইটো CP বাই AP সরি তো AP হ'ব এটা কি হ'ব CP মানে কি হ'ব CP মানে কি লিখব আমি √3 AP টো ফেলে গলে পূৰণ হ'ব AP হৈ গল এইখিনি এনেকা থাকি এতিয়া আমি কি কৰিম আমি ত্ৰিভুজটো আমি কি নাম ত্ৰিভুজ ABD এতিয়া ত্ৰিভুজ ABD ৰ পৰা কি পাও আমি এটো কি দি আছে এটো দি আছে আমি 7 মিটাৰ আমি BD টো উলিয়াব লাগে BD ভেটো এই BD যিমান হয় BD তো কিন্তু যিমান হয় এইটো কিমান হ'ব কিমানে হ'ব এটো কি আছে AP টো কাৰণ এটো কি হ'ব সমান আৰু তোমালোকে কি এটা সন্নিহিত কোনটো কি আছে সন্নিহিত কোণ আছে 45 ডিগ্ৰী আমি কি পাম লম্ব যদি সন্নিহিত কোণ যদি কি থাকে যদি 45 ডিগ্ৰী থাকে তেতিয়া কি হয় লম্ব যিমান হয় ভূমিও সিমান হয় গতিকে লম্বত কি 7 আছে নহয় তোমালোকে এটা কথা মই কোৱা আছো আজি কলো যে সন্নিহিত কোণ যদি এটা সমকোণী ত্ৰিভুজৰ কি সন্নিহিত কোণ যদি কি থাকে যদি 45 ডিগ্ৰী থাকে তেতিয়া কি হয় লম্ব যিমান হয় ভূমিও সিমানে হ'ব বুজি পাইছা গতিকে আমি চাও এটা কৰি পেলাই এটা 7 আছে লম্ব যদি 7 আছে ভূমি 7 পাও না নাপাও আমি এতিয়া চাও গতিকে কি হবে আমি কি লম ইয়াতে 10 এটো কি হ'ব 10 সন্নিহিত কোণ এটা কি আমি কি ধৰিছো কিমান 5 ধৰিছো 5 ইকুৱেল কি হ'ব লম্ব বা ভূমি লম্ব আছে AB ভূমি আছে কিমান BD গতিকে কি হ'ব তো 10 45 ডিগ্ৰী AB মানে আমি জানো 7 পাইছো BD মানে আমি নাজানো এতিয়া 1045 হলে কিমান হয় 1 হয় ইকুৱেল কি নাও 7 বাই BD এটা তোমালোকে চাবা BD তো এফালে কি আছে পূৰণ হৰণ আছে এফালে কি হ'ব পূৰণ এফালে পূৰণ কি হ'ব BD হ'ব এটা BD মানে কি হ'ল 7 মিটাৰ গতে গম পালানে এটা 7 হয় এটা কি হ'ব 7 হৈ গ'ল এতিয়া আমি কি আমাক লাগে কি আমাক গোটাই লাগে কি CD এই গোটাই CD তো লাগে গতে মিলাব লাগিব কি CP আমি এটা ইকুৱেশ্যন নম্বৰ দিলো ইকুৱেশ্যন নম্বৰ কি দিলো তো 1 দিলো হ'ব ইকুৱেশ্যন নম্বৰ 1 দিলো এতিয়া আমি কি কৰিম এই BD ৰ ভ্যালুটো আমি কি কৰিম এই BD তো কাৰ সমান আছিল সৰি এই BD ৰ কিন্তু কাৰ সমান এই BD তো আছিল AP সমান গতে আমি এটা কি লিখব পাৰো ইয়াতে BD তে কি লিখব পাৰো ইয়াতে AP লিখব পাৰো AP ইকুৱেল কি লিখব পাৰো 7 এটো এটা লিখি দিলে হ'ব 7 এতিয়া আমি কি কৰো 1 তো আমি ইমপ্লাস কৰিম therefore কি হ'ব 1 ইমপ্লাস 1 তো কি আছে CP is equal to কি আছিল 3 AP এতিয়া √3 মানে √3 লিখিলো AP মানে পালো কিমান আমি AP মানে পালো কিমান 7 ইয়াতে 7 গতিকে আমি 7 তে আকৌ লিখি দিম ইয়াতে 7 √3 ইমান মিটাৰ হৈ গল নে CP মানে পালো আমি PD মানে পালো আমি গোটেই CD তো পাইছো আমি গোটেই সম্পূৰ্ণ CD তো পাইছো নে কি হ'ব এইটো therefore CD মানে কি আছে CP plus PD CP plus PD CP মানে কি পালো আমি 7 √3 PD মানে আমি কিমান পালো PD মানে এটো কিমান আছিল AB মানে যিমান PD মানে কিমান এটা কিমান হ'ব তো 7 এটো বলো 7 তো সমান না থাকলে কিমান থাকিব কমালে √3 plus 1 এইটো হ'ব আনসারটো তোমালোকে নিশ্চয় গণিত বুজি পাইছা আমি CD আছে CD মানে কি আছিল যে কেবল স্তম্ভৰ উচ্চতা এটা কেবল স্তম্ভৰ উচ্চতা আমি কিমান পাই গলো আমি 7 হোল ইনটু √3 plus 1 এইটো হ'ব আনসারটো আশা কৰো তোমালোকে নিশ্চয় গণিত বুজি পাইছা তোমালোকে গণিত স্ক্ৰিনশ্বট মাৰি পেলাই ছাত্ৰছাত্ৰীসকল এইবাৰ আমি নেক্সট গণিতলৈ নেক্সট গণিত কি কৰিছো তোমালোকক অনুশীলনী 9.1 এক্সাৰসাইজ 9.1 থকা মই এতিয়া বাছি লৈছো মই 16 নম্বৰ গণিত বাছি লৈছো এই গণিতটো মই মাজতে কেইটামান এৰিলো পেলাই 16 বাছি লৈছো কিয় ললো 16 নম্বৰটো বাছি লোৱাৰ কাৰণ কি মূলতে যে এইটো গণিত খুব দৰকাৰী গণিত এটো এক্সামত আহি থাকে তোমালোকে ভালদৰে গণিত মনোযোগ দি চাবা অকল এইটো গণিত নহয় আমি যিমান বিলাক দিলো মই এতিয়া গোটেই বিলাক ভালদৰে চাবা আৰম্ভণিৰ পৰা শেষলৈ আৰু লগ বন্ধুৰ মাজত কি কৰিবা শেয়াৰ কৰিবা আৰু আমাক লাইক কৰি পেলাই ভিডিওটো লাইক কৰি পেলাই আমাক ইনস্পায়াৰ কৰিবা ঠিক আছে এতিয়া কি আছে 16 নম্বৰ গণিতত কি আছে যে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত এডাল ৰেখাত থকা
এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ দুটা পূৰক ওকে প্ৰশ্নত কি কৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা স্তম্ভ লিখিলো ফাৰ্ষ্ট টাইম আমি এটা AB হ'ব এই স্তম্ভ AB পাদবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত থকা একে সৰলৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উৎখন কোণ দুটা পূৰক এটা কি ধৰ এটা কি আছে ধৰা এটা এটা বিন্দু ধৰা এটা বিন্দু মই ক'লো C এটা এটা বিন্দু আছে কি আছে D এতিয়া উৎখন কোণ দুটা এটা দুটা উৎখন কোণ হ'ব এইটো আৰু এইটো এই উৎখন কোণ দুটা কি বুলি কৈছে পূৰক বুলি কৈছে হ'ব আমাক কি কৈছে এটা 4 মিটাৰ কিন্তু ইয়াৰ পৰা দূৰত্ব কি বুলি 4 মিটাৰ বুলি কৈছে এটা কি বুলি কৈছে আমাক 9 মিটাৰ বুলি কৈছে তাই BC মানে কি আৰু 4 আৰু D মানে কি হ'ব এই গোটেই কি হ'ব 9 এই গোটেই কি হ'ব 9 মিটাৰ এটা 4 মিটাৰ এটা কি হ'ব 9 মিটাৰ ওকে ঠিক আছে এতিয়া এই গোটেইখিনি আছে কিন্তু গোটেইখিনি এই গোটেইখিনিত নাই এই গোটেইখিনিত নাই আৰু কি বুলি কৈছে কি কৈছে আমাৰ 4 বুলি কৈছে হ'ব এইখিনি এতিয়া আমি প্ৰমাণ কৰি যে স্তম্ভটোৰ উচ্চতা 6 এইটো স্তম্ভটোৰ উচ্চতা আমি 6 মিটাৰ বুলি আমি দেখুৱাব লাগে প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ আমি দেখুৱাব লাগে এতিয়া ইয়াতে আমাক কি কোণৰ মানো কোৱা নাই কিন্তু কোণ দুটা কৈছে পূৰক কোণ বুলিহে কৈছে বেলেগ একো কোৱা নাই এটা পূৰক কোণ কাক কয় যদিহে দুটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তাকে আমি কি বুলি পাইছো ক্লাস 9ত পূৰক কোণ বুলি কৈছো ক্লাস 9ত এইবিলাক আছে আৰু আগতেও পাইছে আগত তোমালোকে 6 7 এইটোতে পাইছে এইবিলাক বস্তু কিন্তু 9তো এইবিলাক কথা কৈ আছে যে পূৰক কোণ কি হ'ব যে দুটা কোণ যদি লগ লাগি পেলাই কিমান হয় সমষ্টি 90 ডিগ্ৰী হয় সমষ্টিটো যোগফলটো সেই দুটা কোণ কি হয় পূৰক কোণ হয় এতিয়া ধৰা মই এইটো কোণ ধৰিলো মই সুবিধাকে ধৰিলো কিমান এইটো থিটা এইটো এংগল কিমান হ'ব এইটো এংগলতে কিমান হ'ব তোমালোকে চাবা যে ধৰিলো তো থিটা প্লাস এইটো মই কোৱেশ্চন মাৰ্ক আননোন এইটো নাজানো আমি উলিয়াব লাগে নাজানো দুটা প্লাস হৈ গ'লে কি হ'ব 90 ডিগ্ৰী ঠিক আছে এতিয়া কি হ'ব কোৱেশ্চন মাৰ্কটো কি হ'ব থিটাটো ফালে কি আছে প্লাস আছে সেইফালে কি হ'ব মাইনাস হ'ব কি হ'ব 90 মাইনাস থিটা ঠিক আছে 90 মাইনাস থিটা হ'ব কি হ'ব 90 মাইনাস এটা হ'ব কিমান 90 মাইনাস থিটা মই মুছি দিছো হিয়াত ভালকে 90 মাইনাস থিটা তো 90 মাইনাস থিটা হ'ব এতিয়া আমি চলে আহো ডায়াগ্ৰামটো ভালদৰে মন দিবা তোমালোকে ডায়াগ্ৰামবিলাক মন বুজি পালে ম্যাথটো বুজিবা ভালদৰে এতিয়া কি আছিল এবি মানে কি আছিল আমাৰ লেট এবি ইজ ইকুৱেল টু কি আছিল স্তম্ভটোৰ উচ্চতা এইটো আমি কিন্তু কি হ'ব লাগে আমাক 6 মিটাৰ বুলি আমি প্ৰমাণ কৰি দেখাব লাগে মানে উলিয়াবই লাগে এটা মোটামুটি হবে কি হ'ব লাগে এটা আমি উলিয়াব লাগে কোৱেশ্চন মাৰ্ক হ'ব বিসি মানে কি কৈছে আমাক বিসি মানে কৈছে আমাক 4 মিটাৰ আৰু কৈছে আমাক বিডি মানে আমাক কিমান কৈছে 9 মিটাৰ হ'ব এইটো কোনটো কিমান আছে কোণ ACB এইটো কিমান আছে থিটা আৰু কোণ ADB কোণ ADB মানে কিমান আছে 90 মাইনাস থিটা এইখিনি হ'ল এতিয়া আমি এইটো 6 মিটাৰ বুলি প্ৰমাণ কৰি দেখুৱাব লাগে কেনেকৈ কৰবা আমি প্ৰথম ত্ৰিভুজ লম ত্ৰিভুজ ABC নাও সমকোণী ত্রিভুজ ABC পৰা কি পাম আমি লম্ব আৰু ভূমি ভূমিটো দিয়া আছে লম্ব আৰু ভূমি সম্পৰ্ক আমি কি হ'ব 10 কোনটো কি থিটা আছে নহয় আমাক মান দিয়া নাই আমি থিটা বুলি লিখিছো বেলেগ একো লিখিব নোৱাৰিম এইটো কি আছে লম্ব বাই ভূমি কিন্তু লম্ব কি আছে AB ভূমি কি আছে BC আমি কি লিখিম tan থিটা তো tan থিটাই লিখিম কাৰণ থিটাৰ ভ্যালু আমাক দিয়া নাই AB মানে আমি কিমান লিখিম AB মানে আমি নাজানো কিন্তু BC মানে পাইছো BC মানে কিমান পাইছো BC মানে 4 পাইছো কি লিখিম আমি 4 হল এটো ইকুৱেশ্যন নম্বৰ দিলো 1
এগেইন আমি ত্ৰিভুজ কি লম এবাৰ ত্ৰিভুজ এ বি ডি হ'ব এতিয়া আকৌ এগেইন ত্ৰিভুজ সমগ্ৰ ত্ৰিভুজ হ'ব এইটো ত্ৰিভুজ এ বি ডিৰ পৰা কি হ'ব ত্ৰিভুজ এটা লম্ব ভূমি কি আছে বি ডি গতিকে কি হ'ব 10 কি হ'ব কোনটো কি আছে এ বি ডি কোনটো কি এখন নিধন কি আছে 90 মাইনাছ থিটা এটো কি হ'ব 90 মাইনাছ থিটা ইকুৱেল টু লম্ব বাই ভূমি লম্ব আছে এ বি ভূমি আছে কিমান বি ডি হ'ল এই তোমালোকে পাইছিলা 90 মাইনাছ থিটা মানে কি হয় মই তোমালোকক যেতিয়া 8 নম্বৰ চেপ্টাৰটো বুজাইছিলো তেতিয়া তোমালোক ফৰ্মুলা দিছিলো কেইটা যে 10 90 মাইনাছ থিটা মানে কি হয় cot থিটা হয় মানে কি লিখিব লাগিব ইয়াতে cot থিটা AB মানে কি হ'ব AB হ'ব BD মানে কি হ'ব BD মানে 9 পাইছো 9 দেখিলো এতিয়া cot থিটা মানে কি লিখব কি আছে ইয়াতে 10 আছে নহয় আমি cot তো 10 লৈ নিবৰ কাৰণে চেষ্টা কৰিম গতে cot মানে কি লিখব বলো আমি 1/10 থিটা ইকুৱেল টু কি হ'ব এইটো AB/9 এতিয়া আমি কি উল্টা পুল্টা কৰিম 10 টো উপক লৈ যা 1 টো মানে 10 থিটা হ'ব দো সাইড তো আমি একে করব এইটোৰ লগত 10 থিটা ইকুৱেল কি হ'ব এইটো 9/AB এটো ইকুৱেশ্যন নম্বৰ দিলে আমি কিমান এতিয়া আমি কি পালো যে 10 আমি প্ৰথমটো পালো যে 10 থিটা ইকুৱেল কি AB/4 আৰু ইয়াত 10 থিটা ইকুৱেল কি হ'ব 9/, এটো 9 দে এইটো 9/AB গতিকে তোমালোকে চোৱাচোন ইয়াতে বাওফালটো আৰু ইয়াৰে বাওফালটো দুটা কি আছে একে আছে গতিকে কি হ'ব অবিয়াসলি সোফালটো একে হ'ব লাগিব বাওফাল দুটা যেটো সমান 10 থিটা মানে কি হ'ব সোফালটো কি হ'ব সমান হ'ব আমি ইয়াতে কোন এক্সপার্ট কি ইয়াতে কৰো দেখি হ'ব from 1 and 2 we get না 1 আৰু 2 ৰ পৰা মানে কি পাম 1 আৰু 2 ৰ পৰা আমি কি পাম এটা AB/4 আছে AB/4 এটা কি আছে 9/AB 9/AB তো তোমালে AB বিকরণ করলে কি হবে AB স্কয়ার এটা কি হবে 9 4 গুণ 34 এটা কি হবে AB মানে কি লিখিলো AB স্কয়ার মানে AB স্কয়ার লিখিলো 6 34 মানে কি লিখব পারি 34 কার বর্গ করলে 34 পা আমি 6 স্কয়ার করলে 6 এর বর্গ কি হয় 34 মানে কি হবে এটা 6 স্কয়ার দুফালে স্কয়ার স্কয়ার ক্যান্সেল গতি AB মানে থাকি গল কিমান AB মানে পাই গলো আমি 6 মিটার আমি যেটো দেখাব লাগে যে আমি কৈছিল AB মানে ধৰিছিল কিমান আমি AB মানে ধৰিছিল স্তম্ভটোৰ উচ্চতা তো স্তম্ভটোৰ উচ্চতা AB মানে কিমান আমি 6 মিটাৰ তো আমি যেটো প্ৰমাণ কৰিব লাগে এইটো আমি প্ৰুফ কৰিব লাগিব 6 মিটাৰ আশা কৰো তোমালোকে হয়তো নিশ্চয় বুজি পাইছা তোমালোকে স্ক্ৰিনশ্বট মাৰি পেলাই ইয়াতে কি কৰি ৰাখিবা গণিত তোমালোকৰ নোট বহি টুকি ৰাখিবা আৰু মই বাৰম্বাৰ কৈ আছো যে তোমালোকে ভিডিঅ'বিলাক যিমান পৰা সিমান শেয়াৰ কৰিবা লগ বন্ধুৰ মাজত আৰু মই ডাঙৰ অভিজ্ঞ ব্যক্তিসকলকো কৈছো এডাল্টসকলকো কৈছো আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নিজৰ সম্বন্ধীয় যিবিলাক ছাত্ৰ ছাত্ৰী আছে দশম শ্ৰেণীৰ হওক নৱম শ্ৰেণীৰ হওক আপোনালোকে আমাৰ ভিডিঅ'বোৰ যাতে শ্বেয়াৰ কৰি পেলাই আমাক কি কৰে আমাৰ এই এডুকেশ্যন চেনেল টিউচন হাবটো খোলাৰ কি কৰে আমাক সাৰ্থকতা আমাক দিয়ে তাৰে আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ।